নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে অসম মিক্স ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ 5টা নতুন প্ৰশ্ন আৰু উত্তৰ। বন্ধু বান্ধৱীসকল, নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়ক আৰু প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব বটনটোৰ কাষতে থকা ঘণ্টা বটনটো বজাই দিয়ক। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল, আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। প্ৰথম প্ৰশ্নটো হৈছে, কোন দেশত লিখিত সংবিধান নাই? বন্ধু বান্ধৱীসকল, 10 ছেকেণ্ড শেষ হোৱাৰ আগতে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে ইংলেণ্ডত কোনো লিখিত সংবিধান নাই। 2 নম্বৰ প্ৰশ্নটো হৈছে, কি গছৰ তলত শুলে মানুহ মৰিব পাৰে? বন্ধু বান্ধৱীসকল, আপোনালোকক যদি অধিক সময়ৰ প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো পজ কৰিব। আৰু ইয়াৰ উত্তৰ হৈছে নিম গছৰ তলত। হয় বন্ধু বান্ধৱীসকল, নিম গছে ৰাতিৰ সময়ত প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে, ফলত মানুহৰ মৃত্যু ঘটিব পাৰে। বন্ধু বান্ধৱীসকল, এই সমীকৰণটো ভালদৰে চাওক আৰু খালী ঠাইত কি সংখ্যা বহিব কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে 41। কেনেদৰে এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভালদৰে বুজি নাপালে তেনেহ'লে ভিডিঅ'টো পজ কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, সকলোতকৈ বেছি ভূমিকম্প হোৱা দেশখনৰ নাম কি? বন্ধু বান্ধৱীসকল, আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে জাপান। পিছৰ প্ৰশ্নটো হৈছে, বিজুলী বাল্বত কি গেছ ভৰোৱা থাকে? বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট কৰক। ইয়াৰ উত্তৰ হৈছে নাইট্ৰজেন গেছ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। একেবাৰে শেষত সকলোলৈকে ধন্যবাদ।